পোনপ্ৰথমতে এন ডি নিউ অসমৰ তৰফৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ আৰু আমি আকৌ আপোনালোকৰ মাজত আহিছোঁ। আমি বহুদিনৰ মূৰত ভিডিঅ' এটা মানে একচুৱেলি আজি মানে আকৌ এটা আমি এন ডি নিউ অসমৰ অফিচিয়েল ছং এটা আমি আৰম্ভ কৰি আছোঁ। বৰ্তমান ৰেকৰ্ডিং চলি আছে, সেই ৰেকৰ্ডিংটো মই এটা আপোনালোকক দেখাম। তো মোৰ লগত বৰ্তমান ছিংগাৰ আছে বিলাবৰ, তেখেতক আজি আমি সুদূৰ নগাঁৱৰ পৰা আমন্ত্ৰণ কৰি আনিছোঁ, মানে আমন্ত্ৰিত কৰি আছোঁ আমি অতিথি হিচাপে। আমাৰ ধুনীয়া গান এটা গাইছে, গানটো মই আপোনালোকক এইমাত্ৰ দেখাম, শুনাম, ৰেকৰ্ড চলি আছে। তেতিয়াহ'লে ভিতৰলৈ বলক, আমি মানে য'ত মানে আমি গানৰ ট্ৰেকটো আমি আৰম্ভ কৰি আছোঁ। আৰু খুবেই ভাল হৈছে, কথাবোৰ তেওঁ কথাটো লিখিছে, সুৰটো মই দিছোঁ, গোটেইখিনি মিলা মিলি কৰি আছোঁ আৰু মানে আমি মানে গোটেইবিলাক মানে আলু পিটিকা যিদৰে আমি মিক্স কৰিকে আমি গোটেইবিলাকে তো বনাওঁ। তো গানটো অলপমান শুনাই দিম আপোনালোকক। বৰ্তমান আশা কৰোঁ আপোনালোকে শুনি ভাল পাব। আমি যিমান সোনকালে পাৰোঁ কিমান সোনকালে আমি গানটো উলিয়াই দিবলৈ চেষ্টা কৰিম। চ' গাইজ, আৰু বাকী আমাৰ ভিতৰত বহুত আমাৰ অতিথিসকল আছে, মানে আমি আমন্ত্ৰিত কৰি অনা বহুত ছিংগাৰ আছে, গীতিকাৰ, সুৰকাৰ, লগতে হিৰো, আৰু আমাৰ বনোৱা মানে গীত বনোৱা মই আছে ভিতৰলৈ। তেতিয়াহ'লে আহক, মই ভিতৰলৈ আপোনালোকক দেখাম। চ' গাইজ, এয়া চাওক, মই এতিয়া ভিতৰলৈ আহি আছোঁ। পোনপ্ৰথমতে মই দেখাম আমাৰ দিলদা ডাঙৰীয়াক। এয়া আমাৰ দিলদা ডাঙৰীয়া ইয়াত আছে, মই পিছফালৰ পৰা দেখাইছোঁ। এয়া তেখেত একদম গৰম, একচুৱেলি বহুত গৰম আজি। সেই গৰমৰ কাৰণে তথাপিও মানে গেঞ্জি চেঞ্জি পিন্ধি কাম কৰি আছে। খুব নিজৰ এটা মানে নিজৰে নিজৰ প্ৰতিষ্ঠান ক'ব লাগিলে এটা, সেইকাৰণে তেওঁ নিজস্ব হিচাপে ধুনীয়াকৈ কৰি আছে। আৰু লগত বাকীকেইটাক মই চিনাকি কৰাই দি আছোঁ। বাকী আছে আমাৰ, এইটো হৈছে প্ৰগতি চেনেলৰ পৰা আহিছে। প্ৰগতি চেনেলৰ মুখখন অলপ মাস্কখন খুলি দিয়া আকৌ, জিৎ বসুমতাৰী। তেওঁৰ এটা চেনেল এটা আছে, আপোনালোকে প্ৰগতি এণ্টাৰটেইনমেণ্ট বুলি, তাত আপোনালোকে চাব। আৰু তাত ধুনীয়া ভিডিঅ' আপলোড কৰি থাকে। এতিয়া কৰোণাৰ কাৰণে এইকেইদিন অলপ কৰা নাই, ঠিক কৰে। লগতে স্ক্ৰিপ্টো লিখে, আৰু মানে তেওঁৰ এটা ভাল চেনেল আছে, মই কৈ দিছোঁ, আপোনালোকে চাব নিশ্চয়, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আৰু লগত আছে, এইফালে লগত আছে আমাৰ বহুতৰে চিনাকি সাগৰ লিখা কৈ দিয়া, সাগৰ দেউৰী। আমি বহুত দূৰৰ পৰা তাক আমন্ত্ৰণ কৰি আহিছোঁ। মাজে বহুত দিনৰ পৰা তাক কৈ আছিলোঁ লগ পাম বুলি, আজি লগ পালোঁ, ভাল লাগিল। আমাৰ মানে এন ডি নিউ অসমত প্ৰথমবাৰৰ কাৰণে আমি তেখেতক স্বাগতম জনাইছোঁ। আৰু তেওঁৰো খুব চেনেল আছে, তেওঁ ধুনীয়া অভিনয়ো কৰে, আৰু লগতে গান গায়ে থাকে, গানটো শুনিয়ে থাকে আৰু ধুনীয়া গান গায়। আজি দলইতা যেনেকৈ স্বাগতম জনাইছে, ইমান সুন্দৰকৈ আদৰিছে, আৰু ময়ো খুব সুখী, ইমান সুন্দৰ গান এটা লিখিছে আৰু গাবলৈ খুব সুন্দৰকৈ চেষ্টা কৰিছে বিলাবৰ বড়ো বৰ্তমান লগতে আছে। মই প্ৰথমতে দেখালোঁৱেই অলপ, আকৌ এবাৰ চিনাকি কৰাম। আমি সকলোৱে সহযোগ কৰিছোঁ। গানটো খুব সুন্দৰ হৈছে, নহয় জানো? নহয়, বহুত একদম সুন্দৰ হৈছে। আমি মানে এতিয়া শেষ হ'ব আৰু গানটো গোৱা শেষ হ'ব, ৰেকৰ্ডিং মোটামুটি শেষ হৈছে, প্ৰায় শেষ হৈছে। বাকী কামখিনি আছে, সেইখিনি আমি এতিয়া অলপ কেতিয়াবা কৰা মানুহে কৰি থাকিব। মই এইখিনিতে সকলোকে ক'ব বিচাৰিছোঁ, বিনোদ দা আজি ইমান বছৰৰ পৰা এই মিউজিকৰ ক্ষেত্ৰত, অডিঅ'ৰ ক্ষেত্ৰত বা ভিডিঅ'ৰ ক্ষেত্ৰত গোটেইখিনি এ টু জেড চবফালে মানে মিলিজুলি মানে কামবিলাক কৰি আছে। সময় পোৱা নাযায় যে, তেওঁ বৰ্তমান চাকৰি ব্যস্ত থাকে, সেইটো কাৰণে কিছুমান কামত কেতিয়াবা পুতুকে সহযোগ কৰিব নোৱাৰে। মাজে আহোঁ আৰু ভাল লাগে। ইমান টাফ ডিউটিৰ মাজতো আহি পেলাই এনেকৈ অডিঅ' এটা বা ভিডিঅ' এটা কাম কৰেহি, সেইটো কাৰণে মানে খুব ভাল লাগিছে, আৰু সেইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ তোমালোকৰ সহযোগত, তোমালোকে যদি সহায় নকৰিলা এনেকুৱা নহ'লেতো আমিনো ক'ত আগবাঢ়িব পাৰোঁ হেল্প কৰিব অকলে। अकेला कुछ नहीं होता है, सब कुछ मिलजुल के करना पड़ता है, कि नहीं दर्शक? তো এয়া আমাৰ ডাঙৰীয়া অমিত দা, কিবা ক'ব নেকি? বৰ্তমান এখেতেও মানে সুৰ কৰি থাকে গান চানৰ। পিছৰ এটা গান আমি দেখাইছিলোঁ, সেইটো গান অলপ চলপ তেখেতে কৰিছিলে দেই, লিখিছিলে ধুনীয়াকৈ, খুব ভাল। বৰ্তমানো পৰিকল্পনা মানে বহি চহি লৈ কিবা চিন্তা কৰি আছে, কৰিব তাকে, আকৌ আহিব। বিশেষকৈ আমি একচুৱেলি গানহে বনাই আছোঁ দেই, ভিডিঅ'টো বনাব পৰা নাই। আপোনালোকে চাগে হয়তো ভাবিছে আহিব কামিংচুনে কৈ আছে, কিন্তু কৰোণা চিটুৱেশ্যনটো আপোনালোকে সকলোৱে জানে, অতি শীঘ্ৰে আহিব। আৰু আশা কৰোঁ একদম ধামাকাদাৰ ভিডিঅ' দিম। লগত আমাৰ সাগৰ থাকিব, অমিত দা থাকিব, আৰু এইফালে নৱজিৎ থাকিব। গোটেইবিলাকে আমি একদম ফালি দিম। আৰু লগত আৰু দুজনমান আছে, মই আৰু সিহঁতৰ ওচৰলৈ গৈ আছোঁ। তো আপোনালোকক চাই থাকক আমাৰ ভিডিঅ'টো যদি ভাল লাগে। আৰু এয়া আছে আমাৰ মানে
কথাটো মানে মই বেলেগে কওঁ, অমৰ বুলি নকওঁ, একচুৱেলি ইয়াক মই বেলেগে কওঁ। ঠিক আছে, বাহু বুলি কওঁ, মানুহটো বাহুবলীৰ নিচিনা তাকত আছে তাৰমানে, সেইকাৰণে চাই লগে আৰু সেইকাৰণে মই বাহু বুলি কওঁ। ইয়াৰ লগত আছে, তো ইয়াক কেমেৰা কৰি আছে, সি মানে DSLR লৈ কেমেৰা কৰি আছে। তেখেতেও ভাল গান গায়, তেখেতৰ এটা ধুনীয়া গান মানে ৰেকৰ্ডিং হৈ গ'ল। বৰ্তমান আমি অতি শীঘ্ৰে আপোনালোকক গানটো মানে দিম আৰু আপোনালোকৰ মাজলৈ এৰি দিম। তো চাই থাকিব আমাৰ চেনেলটো, ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট, ভাল লাগিলে মানে ভাল আৰু সহায় সহযোগিতা কৰিব আৰু ইমান কষ্ট কৰি কৰিছোঁ আমি। আৰু লগত আছে আমাৰ এয়া প্ৰণৱ বড়ো, আপোনালোকে খুবেই চিনি পায়, এণ্ডিনি অসমৰ মানে হিৰো। বৰ্তমান মানে কি আৰু এটা প্ৰফেচনেলি বহুত কৰি আছে, তেওঁ বহুত ষ্ট্ৰাগল কৰি আছে, আগলৈ আহিব আৰু কৰিব। আৰু এয়াই আৰু কিবা কবি আজি আমি নতুন এটা গানৰ কাৰণে দিল্লী ষ্টুডিঅ'ত উপস্থিত হৈছোঁ। আৰু গানটি গাইছে আমাৰ সকলোৱে চিনাকি মৰমৰে নীলা বৰবড়ো। মানে তেখেতক ৰাজবিন বুলি চিনি পায় দেই, ৰাজবিনহে তেখেতৰ নাম আমি ৰাজবিন দিছোঁ। একচুৱেলি আমি মৰমতে বিলাবৰ বুলি মাতোঁ, একচুৱেলি অৰিজিনেল নামো বিলাবৰ, কিন্তু আমি নতুনকৈ এটা নাম দিছোঁ ৰাজবিন বড়ো। ঠিক আছে, ৰাজবিন কাৰণে তেখেতক নাম দিছোঁ। আপোনালোকে আদৰি ল'ব বুলি আশা কৰিছোঁ। গানটো খুব ধুনীয়া গান আৰু বহুত কষ্ট কৰিছে তেওঁ, সুদূৰ দূৰৰ পৰা আহি আমাৰ মাজত উপস্থিত হৈ গানটো ৰেকৰ্ডিং মানে ডাবিং কৰিছে, ভাল লাগিছে। তো আশা কৰোঁ আপোনালোকেও যাতে আদৰি লয়। মই অলপমান আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। মানে কি হ'ল, এতিয়া গৰম কাৰণে ফেনটো বহুত চলি আছে, শব্দকেইটা চাগে স্পষ্ট হোৱা নাই, কিন্তু বেয়া চেয়া নাপাব আৰু যিমানখিনি পাৰিছোঁ কৈছোঁ। তো এতিয়া মেইন মানুহজনৰ ওচৰলৈ আকৌ এবাৰ গৈছোঁ মই। এই দিলদা আমাক কিবা ক'ব? দিলদা, এয়া মোৰ দিলদা, সকলোৰে মৰমৰ, আমাৰ মৰমৰ দিলদা। অলপ চকীখন আমি ঘূৰাই দিওঁ নেকি, লাইটটো অলপ মানে পোৱা নাই। এইয়া আপুনি ভালকৈ চাই লওক। এইজনে হৈছে দিলদা। খুব গৰম, মই ক'লোৱে ফেন চলি আছিলে তাতে আমাৰ, বহুত গৰম। ফেন চলাৰ কাৰণে শব্দটো ভালকৈ স্পষ্ট নাহিব পাৰে। তাকে কামটো কৰিলোঁ, ভাল গাইছে গানটো ধুনীয়া হৈছে ন? লিখা কম্প'জিশ্যন খুব ধুনীয়া। মই খালি মিউজিকখিনি কৰিবলৈ চেষ্টা কৰিছোঁ, ঠিক আছে নাজানো। আৰু আপোনালোকে যদি ভাল পায় বা আৰু কোনোবাই যদি এনেকৈ ভাবি আছে যে কিবা কিবি গান চান বনাম বুলি, কিবা কৰিম বুলি, এখেতক কণ্টেক্ট কৰিব পাৰে। নিশ্চয়। আমাৰ ভিডিঅ'টো মানে ডিছক্ৰিপশ্যনত কমেণ্ট কৰি জনাব আমাক, যদি কোনোবাই মানে তেখেতৰ আমি নাম্বাৰ গোটেইবিলাক দি দিম। এইটো চিক্ৰেটকৈ আৰু আমি ডাইৰেক্ট নিদিওঁ, কিন্তু আপুনি আহিব পাৰে। আৰু ক'ত আছে লোকেশ্যনটো আমি দেখাই দিম। এতিয়া আমি দেখা এটা ঘৰৰ নিচিনা। এতিয়া মই দিলদাক অলপমান কম, গানটো অলপমান শুনাই দিবৰ কাৰণে অডিয়েঞ্চসকলক। তোমার কথা ভাবি মন মোর পাগল আজি, তোমার কথা ভাবি মন মোর পাগল আজি। মনত পৰে এৰি যোৱা দিনৰ কথা, মনত পৰে। তো আজিলৈ ভিডিঅ'টো এৰিছোঁ, বাই বাই। ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। সকলোকে কৈছোঁ, এণ্ডিনি অসমৰ পৰা আপোনালোকক বাই বাই দিছোঁ। ট্ৰেইনটো গাই দিয়া। বাই বাই।